বন্ধুসকল, আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ হোৱাটছএপৰ এটা নতুন ট্ৰিক্সৰ কথা। ট্ৰিক্সটোৰ নাম হৈছে ডাৰ্ক মোড। বন্ধুসকল, আপোনালোকৰ হোৱাটছএপত যেতিয়া এই ডাৰ্ক মোডটো অন কৰি দিব, তেতিয়া দেখিবলৈ হোৱাটছএপটো আগতকৈ বেছি সুন্দৰ হৈ পৰিব আৰু আপোনালোকৰ বন্ধুসকলকো এই ডাৰ্ক মোডটো ব্যৱহাৰ কৰি আচৰিত কৰি তুলিব পাৰে। হোৱাটছএপৰ এটা বেলেগ কালাৰ আহি যাব। তো ডাৰ্ক মোডটো কেনেকৈ আপোনালোকে হোৱাটছএপত অন কৰিব জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি দিব। ব্ৰাউজাৰটো অপেন কৰাৰ পিছত ইয়াত চাৰ্চ কৰিব হোৱাটছএপ বিটা। হোৱাটছএপ বিটা চাৰ্চ কৰাৰ লগে লগে এনেধৰণে আহিব। ইয়াত তললৈ আহিব। তললৈ আহিলে দেখিব হোৱাটছএপ ফৰ এণ্ড্ৰইড বিটা। ইয়াত ক্লিক কৰিব। মই আপোনাৰ ডাউনলোড নাও আছে, ডাউনলোড নাওত ক্লিক কৰি হোৱাটছএপ বিটাটো ডাউনলোড কৰি ল'ব। ডাউনলোড হোৱাৰ পিছত ইনষ্টল কৰাৰ লগে লগে আপোনালোকৰ আগৰ হোৱাটছএপটোৰ লগত এইটো নিজে নিজে কানেক্ট হৈ অপেন হৈ যাব। মই আপোনালোকক এই হোৱাটছএপ বিটাৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম। ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব। তাৰপিছত হোৱাটছএপটো অপেন কৰিব। হোৱাটছএপটো অপেন কৰিলে এনেধৰণে আহিব। আগৰ দৰেই আহিব, কিন্তু খালি কিছুমান নতুন অপশ্যন ইয়াত এড হ'ব। এই থ্ৰী ডটত ক্লিক কৰিব ওপৰত থকা। তাৰপিছত ছেটিংছত যাব। ছেটিংছত যোৱাৰ পিছত ছেকেণ্ড নম্বৰত আছে দেখিছে একাউণ্ট চাট। তো চাটত আপোনালোকে ক্লিক কৰিব। চাটত ক্লিক কৰাৰ লগে লগে প্ৰথমতেই দেখিব থিম বুলি আছে, থিম। এই থিম অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত চাওক দুটা অপশ্যন থাকিব, লাইট আৰু ডাৰ্ক। ডাৰ্ক অপশ্যনটোত ক্লিক কৰি অ'কে কৰি দিব। দেখিছে হোৱাটছএপটো এনেকুৱা হৈ যাব, ডাৰ্ক মোড অন হৈ যাব। তো চাওক দেখিবলৈও কিমান ভাল লাগে এনেকুৱা কৰিলে। চাওক কেনেধৰণে আহি যাব ডাৰ্ক মোডটো। তো বন্ধুসকল, এনেকৈ আপোনালোকৰ হোৱাটছএপটো ডাৰ্ক মোড অন কৰাব পাৰে হোৱাটছএপত আৰু আপোনালোকৰ বন্ধুসকলক আচৰিত কৰি তুলিব পাৰে।